হাই দোস্ত, প্ৰথমে মোৰ চেনেললৈ স্বাগতম। আপোনালোকে থাম্বনেইলটো দেখি বুজি পাইছেই চাগে মই কি ভিডিঅ' লৈছোঁ আজি আপোনালোকৰ মাজত। বাবা ৰামদেৱৰ নামটোতো সকলোৱে শুনিছে। যেনেকৈ মুকেশ আম্বানীয়ে জিঅ' চিম উলিয়ালে, তেনেদৰে বাবা ৰামদেৱে আজি পতঞ্জলি চিম লঞ্চ কৰিছে। বিশেষকৈ পতঞ্জলি চিমটো অহা নাই এতিয়ালৈকে ৰাইজৰ মাজত, আহিব 2-3 মাহৰ ভিতৰতে। এতিয়া বৰ্তমান এমপ্লয়ী আৰু ৱৰ্কাৰখিনিৰ কাৰণে পতঞ্জলি চিম আহিছে, যিহেতু পতঞ্জলিটো ডেভেলপ কৰিবৰ কাৰণে, পতঞ্জলি ডিপাৰ্টমেণ্টটো যিটো আছে ডেভেলপ কৰিবৰ কাৰণে পতঞ্জলি চিম উলিয়াইছে বাবা ৰামদেৱে। আৰু তাত প্লেন দিছে 144 ৰুপিজৰ, 1 মাহত দিছে 144 ৰুপিজৰ 1 মাহৰ প্লেন দিছে। তাত 2 GB পাৰ ডে থাকিব ডাটা, 30 ডেজৰ কাৰণে 100টা SMS পাৰ ডে। কলটোতো ক'বই নালাগে, আনলিমিটেড থাকিবই সদায়। জিঅ'ত যেনেকৈ আনলিমিটেড কল, পতঞ্জলি চিম যিটো দিছে বাবা ৰামদেৱে তাতো আনলিমিটেড ডাটা। তাৰপিছত আৰু দুটা পেকেজ দিছে 792 ৰুপিজত দিছে ছেকেণ্ডটো, তাত 3 মাহ থাকিব, বাকীখিনি ফেচিলিটি একেই। তাৰপিছত দিছে 1584 টকা এটা, সেইটো 1 বছৰ, বাকী ফেচিলিটি চব একেই ছেইম। আৰুনো কি ক'ম, চিমখন আহিব 2-3 মাহৰ ভিতৰতে ৰাইজৰ মাজত। এতিয়াতো এমপ্লয়ী আৰু ৱৰ্কাৰখিনিয়ে পাই আছে, পাব, আপুনিও পাব। বাৰু ভিডিঅ'টো এতিয়া ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কি আছে, বেল আইকনটো টিপি দিব দেই। ঠিক আছে, থেংক ইউ।